নমস্কাৰ ধৰিত্ৰীজ কালেকশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাব। আজি লৈ আহিছোঁ কেইটামান অসমীয়া গহনাৰ মণিমালা ছেট কপাৰ বেষ্টৰ ওপৰত। এইটো এটা আছে ব্লু কালাৰত, চাব পাৰে। কাণফুলিযোৰ হ'ব এনেকুৱা হেংগিঙত। যিসকলে অৰ্ডাৰ কৰিব বিচাৰে মোক স্ক্ৰীনশ্বট লৈ মোৰ ডেছক্ৰিপশ্যনত থকা নাম্বাৰত হোৱাটছআপ কৰিব। আৰু ইয়াৰ প্ৰাইচ হৈছে 550। এইটো হৈছে এটা বলৰ মণিমালা ব্লু কালাৰত, লগতে কাণফুলি খুবেই ধুনীয়া হয়, চাব পাৰে। নেক্সট দেখাইছোঁ, এইটো ৰেড এণ্ড ব্লেকত হ'ব। কাণফুলিটো হ'ব এইটো। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰিব। নেক্সট আছে এইটো তিনিটা বলৰ মণিমালা, খুবেই ধুনীয়া হয়। ছেম মই এটা পিন্ধি আছোঁ, তিনিটা বলৰ মণিমালা। 1 বলৰ মণিমালা হ'ব 550 আৰু তিনিটা বলৰ মণিমালা ল'লে হ'ব 680 আৰু লগতে আঙুঠি এটাকৈ গিফ্ট থাকিব। কাণফুলি হ'ব এইটো। আৰু যদি আপোনালোকে বিচাৰে বোলে মই এটা মণিমালাৰ ছেট নহয়, মই দুটা মণিমালাৰ ছেট ল'ম, তেতিয়াহ'লে আপোনালোকে কম্বো হিচাপত 50% এটা ইনষ্টেণ্ট ডিছকাউণ্ট পাব। আৰু লগতে প্ৰত্যেক ছেটৰ লগতে এটা এটা আপোনালোকৰ এই ধৰণৰ আঙুঠি গিফ্ট হিচাপে পাব। আজিয়ে স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক মোৰ হোৱাটছআপ নাম্বাৰত। স্ক্ৰীনত হোৱাটছআপ নাম্বাৰ দিয়া থাকিব। এইটো এটা হ'ব ব্লেক কালাৰত, খুবেই ধুনীয়া হয়। কপাৰ বেষ্ট হ'ব মণিমালা। ইয়াৰিংযোৰ হ'ব এনেকুৱা হেংগিঙত। দুটা বল ল'ব বিচাৰিলে দুটা বল ল'ব পাৰে, নাইবা এটা বল ল'ব বিচাৰিলে এটাও ল'ব পাৰে, আপোনালোকৰ ইচ্ছা। এইটো খুলি পেলাই এনেকৈ লগাব লাগে। এটা বল ল'ব বিচাৰিলে এটা ল'ব পাৰে, দুটা ল'ব বিচাৰিলে দুটা ল'ব পাৰে। সেইটো কাণফুলিযোৰ হ'ব এইটো। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। এইবাৰ দেখুৱাবলৈ ওলাইছোঁ কপাৰ বেষ্ট গল পলিচৰ কেইটামান মংগলসূত্ৰ। প্ৰাইচ অনলি 650, শ্বিপিং ইনক্লুড কৰা আছে। এক্সট্ৰাকৈ শ্বিপিং দিব নালাগে। অসমৰ যিকোনো ঠাইত, আৰু অসমৰ বাহিৰত হ'লে আপোনালোকে এক্সট্ৰাকৈ শ্বিপিং দিব লাগিব। আৰু এটা আছে এইটো এটা কপাৰ বেষ্ট গল্ড পলিচ, খুবেই ধুনীয়া। স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক। যিসকলে নতুনকৈ আহিছে সকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আগলৈ যাতে মোক এনেদৰে মৰম দি যায়। নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ।